নমস্কাৰ অসম ইনফো 2.0 সমূহ দৰ্শকক স্বাগতম জনাই দিবলৈ ওলাইছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি আছে 11 জুলাই। এনেকুৱা খবৰসমূহ নিত্য চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে আহি পৰিছে এটি বিগ ব্ৰেকিং নিউজ। বানত ক্ষতিগ্ৰস্তক লৈ হিমন্ত বিশ্বৰ বিকট ঘোষণা। বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা বাসগৃহৰ বাবে পাব ৯৫,০০০ টকা। ১৫ জুলাইৰ ভিতৰত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব চৰকাৰে। আংশিকভাৱে ক্ষতিগ্ৰস্তসকলকো দিয়া হ'ব সাহায্য। বানপীড়িতক প্ৰদান কৰা হ'ব ৩,৮০০ টকাকৈ সাহায্য। পূজাতে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। বৰাকত নিষিদ্ধ বদৰুদ্দিন আজমল। বৰাকত ৩ জিলাত নিষিদ্ধ কৰিলে বদৰুদ্দিন আজমলক। ইধৰ পিছতে সিদ্ধান্ত গ্ৰহণ বৰাক ডেভেলপমেণ্ট পৰিষদৰ। কুৰবানীক লৈ দিয়া আজমলৰ মন্তব্যৰ বাবে এই সিদ্ধান্ত গ্ৰহণ পৰিষদৰ। দ্বিতীয়বাৰৰ বাবে মুছলমান সমাজক লৈ এনে মন্তব্য নকৰিবলৈ সকীয়নি দিয়ে। আজমল গোটেই মুছলমান সমাজৰ অভিভাৱক নহয় বুলি ধমক দিয়ে। আজমলক বৰাকক নিষিদ্ধৰ বাবে জাগৰণ সৃষ্টি কৰিব ডেভেলপমেণ্ট পৰিষদে। আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। কঠোৰৰ পৰা কঠোৰ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ পোছাক ক্ৰয় কৰাৰ নামত থাকিব নোৱাৰিব মধ্যভোগী। ছাত্ৰ ছাত্ৰী উন্নত মানদণ্ডৰ পোছাক যোগান ধৰাৰ নিৰ্দেশ বিদ্যালয় পৰিচালনা সমিতিক। ভালদৰে কৰ্তব্য পালন নকৰা শিক্ষকৰ ওপৰত লোৱা হ'ব বিহিত ব্যৱস্থা। নলবাৰীত এই মন্তব্য কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। কেতিয়া অনুষ্ঠিত হ'ব স্বাস্থ্য বিভাগৰ পৰীক্ষা? কেতিয়া অনুষ্ঠিত হ'ব স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা? চতুৰ্থ বিভাগৰ পৰীক্ষা সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। জুলাইৰ শেষত নহ'লে আগষ্টৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব পৰীক্ষাৰ তাৰিখ। বানৰ বাবে পিছুৱা হৈছিল পৰীক্ষাৰ দিন। এনেদৰে বিভিন্ন খবৰসমূহ নিতৌ চাবৰ বাবে আমাৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।